হেল্ল' গাইজ, ৰিম্পি টিটি ৱৰ্ল্ড ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিনো মই কেনেদৰে পনীৰ ৰান্ধোঁ আহকচোন চাওঁ। এয়া মই পনীৰ ৰান্ধিবৰ বাবে বিলাহী, পিঁয়াজ, আদা, নহৰু অলপ লৈছোঁ আৰু এইদৰে মই পিঁয়াজখিনি প্ৰথমে ভাজি লৈছোঁ, অলপ ৰঙা হ'বলৈ দিছোঁ। তাৰপিছত মই ইয়াত কাটি লোৱা বিলাহীখিনি কেৰাহীত দি দিছোঁ, লগতে কেইটামান কাজুও দিছোঁ। এইদৰে অলপ সময় ভাজি লোৱাৰ পিছত বিলাহীখিনি অলপ প্লেটত উলিয়াই ৰাখিছোঁ, ঠাণ্ডা হ'বলৈ দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত মই বিলাহীখিনি এইদৰে মিক্সাৰ মেচিনত পিচি লৈছোঁ। এতিয়া মই পিচি লোৱা বিলাহীখিনি কেৰাহীত দি দিছোঁ। অলপ সময় ভজাৰ পাছত মই আগতীয়াকৈ ভাজি ৰখা আলু আৰু পনীৰখিনি কেৰাহীত দি দিছোঁ। এইদৰে অলপ সময় লৰাই থাকিব লাগিব যাতে সকলোখিনি মিলি যায়। তাৰপিছত অকণমান পানী দি দিছোঁ। অলপ সময় উতলাৰ পিছত মই গেছৰ ষ্টভটো অফ কৰি দিলোঁ। এয়া মোৰ পনীৰ ৰেডি হৈ গ'ল।